নমস্কাৰ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। এটো হৈছে বিধেয়াত্মক তৰ্ক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ধাৰণা বাচনিক ফলন মানে প্ৰপজিশ্যনাল ফাংচন। প্ৰপজিশ্যনাল ফাংচনক অসমীয়াত প্ৰস্থাপনীয় কাৰ্য বুলিও কোৱা হয়। আমি ইয়াত বাচনিক ফলন হিচাপে উল্লেখ কৰিম। বাচনিক ফলন ইমানেই গুৰুত্বপূৰ্ণ যে বিধেয়াত্মক তৰ্ক বিজ্ঞানৰ যি দুই প্ৰকাৰৰ বচন সম্বন্ধে আলোচনা কৰা হয়, যেনে একক বচন আৰু সাধাৰণ বচন, এই দুয়ো প্ৰকাৰ বচনৰ বাচনিক ফলনৰ পৰাই লাভ কৰা হয়। তাৰমানে বাচনিক ফলন বা প্ৰস্থাপনীয় কাৰ্যৰ পৰাই বিধেয়াত্মক তৰ্ক বিজ্ঞানত একক বচন আৰু সাধাৰণ বচন লাভ কৰিব পাৰি। আয়াম কপিৰ মতে ব্যক্তি পৰিৱৰ্তনযুক্ত যি বিবৃতিৰ ঠাইত ব্যক্তি ধ্ৰুৱক প্ৰতিস্থাপন কৰিলে এটা বচন পোৱা যায়, তাক বাচনিক ফলন বা প্ৰস্থাপনীয় কাৰ্য বোলে। মানে বাচনিক ফলনৰ সংজ্ঞাত কোৱা হৈছে ব্যক্তি ধ্ৰুৱ মানে ব্যক্তি পৰিৱৰ্তনযুক্ত যি বিবৃতিৰ ঠাইত ব্যক্তি ধ্ৰুৱক প্ৰতিস্থাপন কৰিলে এটা বচন পোৱা যায়, তাক বাচনিক ফলন বা প্ৰস্থাপনীয় কাৰ্য বোলা হয়। বাচনিক ফলনৰ এই সংজ্ঞাক বিশ্লেষণ কৰিলে দেখা যায় ইয়াত দুটা মূল কথা আছে। প্ৰথম কথা হৈছে বাচনিক ফলনত সদায় এটা পৰিৱৰ্ত থাকে, মানে ব্যক্তি পৰিৱৰ্ত থাকে। বাচনিক ফলনত এটা ব্যক্তি পৰিৱৰ্ত থাকে। আৰু দ্বিতীয় কথাটো হৈছে সেই ব্যক্তি পৰিৱৰ্তক ব্যক্তি পৰিৱৰ্তনৰ ঠাইত যেতিয়া এটা ব্যক্তি ধ্ৰুৱক প্ৰতিস্থাপন কৰা হয়, তেতিয়া এটা বচন পোৱা যায়। ব্যক্তি পৰিৱৰ্তৰ ঠাইত ব্যক্তি ধ্ৰুৱক বহুৱালে মানে প্ৰতিস্থাপন কৰিলে বচন পোৱা যায়। উদাহৰণস্বৰূপে এটা উদাহৰণ দিলে হ'ল। উদাহৰণ X is a philosopher। এইটো এটা বাচনিক ফলন বা সংক্ষেপে PX, এইটো এটা বাচনিক ফলন। এই বাচনিক ফলনত এক্সটো হৈছে ব্যক্তি পৰিৱৰ্ত। আমি যে ব্যক্তি পৰিৱৰ্তৰ কথা কৈছোঁ প্ৰথম পইণ্টত, এইটো ব্যক্তি পৰিৱৰ্ত। ব্যক্তি পৰিৱৰ্তৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছে আন এটা ভিডিঅ'ত। এইটো লিংকটো ইয়াত দিয়া হ'ব, আপোনালোকে ইচ্ছা কৰিলে সেই লিংকটো ক্লিক কৰি চাব পাৰে। তো ব্যক্তি পৰিৱৰ্ত এক্স ব্যক্তি পৰিৱৰ্ত, তাৰমানে বাচনিক ফলনত ব্যক্তি পৰিৱৰ্ত থাকে, ব্যক্তি পৰিৱৰ্তযুক্ত এটা বিবৃতি বাচনিক ফলন। তাৰ ব্যক্তি পৰিৱৰ্ত আছে PX, ইয়াত এক্স ব্যক্তি পৰিৱৰ্ত আছে। এইটোৰ ক্ষেত্ৰতো ব্যক্তি পৰিৱৰ্ত আছে এক্স, আৰু এইটো গোটেই মিলি বিবৃতি, এইটো এটা বিবৃতি, এইটো সংক্ষেপ হয়। এই ব্যক্তি পৰিৱৰ্তৰ ঠাইত যেতিয়া ব্যক্তি ধ্ৰুৱক প্ৰতিস্থাপন কৰা হয়, ব্যক্তি ধ্ৰুৱক কাক কয়? আমি একক বচন আলোচনা কৰোঁতে পাইছিলোঁ যে ব্যক্তি ধ্ৰুৱক হৈছে একক বচনৰ উদ্দেশ্য পদৰ প্ৰতীকাত্মক ৰূপটো হৈছে ব্যক্তি ধ্ৰুৱক। ধৰা হ'ল সক্ৰেটিছ যদি উদ্দেশ্য পদ হয়, তেনেহ'লে তাৰ ব্যক্তি ধ্ৰুৱক হ'ব ইয়াৰ স্মল লেটাৰ এছটো, গতিকে এছ।
তো ইয়াত যদি আমি ধৰোঁ সক্ৰেটিছ ইজ এ ফিল'চফাৰ, যদি সক্ৰেটিছ এটা বচন ধৰোঁ, সক্ৰেটিছ ইজ এ ফিল'চফাৰ, এই উক্তিটো যদি ধৰোঁ, এই উক্তিৰ ক্ষেত্ৰত যেতিয়া সক্ৰেটিছৰ এছটো ইয়াত প্ৰতিস্থাপন কৰা হ'ব, তেতিয়া এইটো কি হ'ব? সক্ৰেটিছ ইজ এ ফিল'চফাৰ। তাৰমানে সক্ৰেটিছৰ এছ, সক্ৰেটিছ ইজ এ ফিল'চফাৰ, বা সংক্ষেপে সক্ৰেটিছৰ স্মল লেটাৰ এছটো ইয়াত বহুৱাই আমি এনেদৰে লিখিব পাৰিম পি এছ, মানে সক্ৰেটিছ ইজ এ ফিল'চফাৰ। পিটো হৈছে বিধেয় ধ্ৰুৱক, ইয়াৰ পি ফিল'চফাৰৰ পি, ইয়াত পিটো বিধেয় ধ্ৰুৱক ফিল'চফাৰৰ পি, এছটো হৈছে সক্ৰেটিছৰ মানে সক্ৰেটিছৰ প্ৰতীকাত্মক ৰূপ ব্যক্তি ধ্ৰুৱক এছ। গতিকে এনেকুৱা এটা বিবৃতিকে কোৱা হৈছে বাচনিক ফলন। গতিকে ইয়াত দেখা যায় যে 1 নম্বৰ পইণ্ট, বাচনিক ফলনত এটা ব্যক্তি পৰিৱৰ্ত থাকে, ইয়াত আছে এক্স ব্যক্তি পৰিৱৰ্ত। ব্যক্তি পৰিৱৰ্তৰ ঠাইত যেতিয়া ব্যক্তি ধ্ৰুৱক প্ৰতিস্থাপন কৰা যায়, যেনেকৈ সক্ৰেটিছৰ এছটো প্ৰতিস্থাপন কৰিলে ইয়াত কৰিছোঁ, তেতিয়া এটা বচন পোৱা যায়, তাৰমানে সক্ৰেটিছ হয় ফিল'চফাৰ। তেনেহ'লে ইয়াত সক্ৰেটিছ ব্যক্তি ধ্ৰুৱক মানে সক্ৰেটিছক যেতিয়া প্ৰতিস্থাপন কৰিম ইয়াত এক্সৰ ঠাইত, তেতিয়া এটা বচন পাম, তাৰমানে এক্স ইজ ফিল'চফাৰ নহয়, হ'ব সক্ৰেটিছ ইজ এ ফিল'চফাৰ, এইটো এটা বচন। এইটো হৈছে বাচনিক ফলন। বাচনিক ফলনত কি থাকে তেনেহ'লে দুটা, এটা বিধেয় ধ্ৰুৱক থাকে যেনেকৈ পি, আৰু এটা ব্যক্তি ধ্ৰুৱক থাকে, ব্যক্তি পৰিৱৰ্ত থাকে। বিধেয় ধ্ৰুৱক তাৰমানে বাচনিক ফলনৰ গঠনটো হৈছে বিধেয় ধ্ৰুৱক যোগ ব্যক্তি পৰিৱৰ্ত সমান সমান বাচনিক ফলন। বাচনিক ফলনৰ ওপৰত বিস্তাৰিতভাৱে জানিবলৈ হ'লে মোৰ এইখন গ্ৰন্থ আপোনালোকে চাব পাৰে। এইখন গ্ৰন্থৰ বিধাত্মক তৰ্ক বিজ্ঞান অধ্যায়টোত 138 পেজৰ পৰা 142 পেজত বাচনিক ফলনৰ বিষয়ে আলোচনা কৰা হৈছে, অলপ বিস্তাৰিত কৰা হৈছে। ভিডিঅ'ত ইমানখিনি কোৱা সম্ভৱ নহয়। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।